জাষ্ট ময়ো গম পাইছোঁ যে কেইবাটাও বিভাগৰ ইতিমধ্যে দায়িত্ব দিয়া হৈছে TND লেবাৰ ৱেলফেয়াৰ টি ট্ৰাইব আদিবাসী কেইবাটাও ডিপাৰ্টমেণ্ট ইতিমধ্যে ৰাজভৱনৰ এখন চিঠি ইতিমধ্যে দেখা পাইছোঁ আৰু নিশ্চয় 2 দিনত দায়িত্ব ল'ম আৰু জানিব কাৰণে চেষ্টা কৰিম কাৰণ লেবাৰ ডিপাৰ্টমেণ্টত ভাৰত চৰকাৰ মই মন্ত্ৰী হৈ আছিলোঁ কিন্তু নতুন এটা ডিপাৰ্টমেণ্ট TND নিশ্চয় জানিবৰ কাৰণে চেষ্টা কৰিম আৰু নিশ্চয় খুব নিষ্ঠাৰে কাম কৰিবৰ কাৰণে চেষ্টা চলোৱা হ'ব আৰু মই যিখিনি জানো যে TND ডিপাৰ্টমেণ্টটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছিল আৰু তেনেকৈ এটা বিভাগ ইতিমধ্যে মোক দিছে এইখিনি কথা চেলেঞ্জেছ হ'ব অলপ চাওক মন্ত্ৰীটো আছিলে তিনিটা বিভাগৰ ভাৰত চৰকাৰৰ মন্ত্ৰী আছিলে আৰু এতিয়াতো অসমৰ মন্ত্ৰী সেইকাৰণে কাম কৰাত সহজ হ'ব মোৰ কাৰণে কাৰণ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী 3টা আছিলোঁ আপোনালোক জানে ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্ট আছিল পেট্ৰলিয়াম নেচাৰেল গেছ লেবাৰ ডিপাৰ্টমেণ্ট আছিল সেইকাৰণে মোৰ কাৰণে সহজ হ'ব বুলি মই ভাবি লৈছোঁ